নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? আশা কৰোঁ ভাল, সকলোতে কুশলে থাকে আৰু ময়ো আছোঁ ভালে। আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে আপোনাৰ কচুৰ। আপোনালোকে মান কচু গম পায়নে? মান কচু মানে ডাঙৰ ডাঙৰ কচুতে হয়, বৰষুণ দিলে আপোনাৰ জাপিৰ দৰে ব্যৱহাৰ কৰিব পাৰি ডাঙৰ ডাঙৰ কচুৰ পাতটো। সেই তাৰেই আপোনাৰ মাটিৰ তলত ডাঙৰ কচু হয়, সেই ডাঙৰ কচুটো খান্দি লোৱা গৈছিলে, আমাৰ ঘৰৰ ওচৰৰে মানুহে দিছিলে। ভাবিলোঁ আজি সেই কচুৰ এটা ৰেচিপি বনাই দেখাওঁ। সেই ৰেচিপিটো কেনেকৈ বনাওঁ বহুতে হয়তো জানে বা বহুতে নাজানে। যোনবিলাকে নাজানে সেই কচুটো আপোনালোকে ঘৰতে ধুনীয়াকৈ আনি সহজ পদ্ধতিত বনাই খাব পাৰে। সেয়ে আপোনালোকে সেই কচুটো কেনেকৈ বনায়, কি পদ্ধতি বা কেনেকৈ কৰা যায় সকলোবোৰ দেখাই আছোঁ। বহুত ইজি পদ্ধতি হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ঘৰত বনাই খাই চাব, আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বলকচোন ভিডিঅ'টো দিয়া আৰম্ভ কৰোঁ। চাওক, কচুটো আপোনাৰ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লোৱা হৈছে আৰু 4-5টা জ্বলা দিয়া হৈছে। ধুনীয়াকৈ কচুখিনি আগতে কাটি ল'লোঁ, কচুটো নেদেখালোঁ আৰু কচুটো কাটি নেদেখালোঁ। ধুনীয়াকৈ কচুটো কাটি লোৱা হৈছে। আপোনাৰ ধুনীয়াকৈ কেৰাহীটো গৰম হ'বলৈ দিয়া হ'ল। কচুটো যিহেতু বনোৱা যাব এতিয়া, সেই কেৰাহীটো বহাই দিয়া গ'ল। এতিয়া গৰম হৈ গৈছে, এতিয়া ধুনীয়াকৈ তেল দিয়া যাব। ইয়াতে ধুনীয়াকৈ অলপমান তেল দিয়া গ'ল। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণৰূপে আৰু ঘৰতে সহজ পদ্ধতিত বনাই খাব পাৰিব। এতিয়া ধুনীয়াকৈ আপোনাৰ গৰম তেলখিনি শুকান জলকীয়া দিয়া যাব আৰু কেঁচা জ্বলা 4-5টামান। আৰু 2টামান শুকান জলকীয়া দিয়া হ'ল, অলপ জ্বলা হ'লে যিহেতু ভাল লাগে। এতিয়া ধুনীয়াকৈ কচুখিনি বহাই দিয়া যাব। ধুনীয়াকৈ বহাই দিয়া গ'ল। আপোনালোকে চাই থাকিব আৰু ঘৰত বনাই খাই কেনেকুৱানো পালে সকলোৱে যেতিয়া কমেণ্টত জনাই, ভাল লাগিব, বহুত ভাল লাগে খাই। আপোনালোকে খাব বুলি আশা কৰিলোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ অলপ দিয়া গ'ল। কচুটো খাৰ বনোৱা যাব, সেয়ে আপোনাৰ চৌদা খাৰ ব্যৱহাৰ কৰা হৈছে। এই চৌদা হয়, চৌদা অলপমান দি দিছোঁ। চৌদা খাৰ আপোনাৰ কচুটো খাৰ খাই বহুত ভাল লাগে। সেই চৌদা খাৰখিনি দি অলপ সময় লৰাই লোৱা। একদম সহজ পদ্ধতি, আপোনালোকে ঘৰত সহজতে বনাই খাব পৰা আপোনাৰ এইটো ৰেচিপি হয়। ধুনীয়াকৈ বনাই খাব। এতিয়া ধুনীয়াকৈ অলপ সময় লৰাই ধুনীয়াকৈ ঢাকনখন দি দিয়া যাব। এতিয়া ধুনীয়াকৈ ঢাকনখন দি অলপমান সময় থ'ব দিব। এতিয়া অলপ সময় ঢাকনখন দি থৈ দিয়াৰ পিছত এতিয়া আকৌ এবাৰ লৰাই দিয়া হ'ব। এনেদৰে অলপমান সময় লৰাই আৰু ঢাকনখন দি দিয়ক সিজিবলৈ। এতিয়া ধুনীয়াকৈ কচুখিনি ধুনীয়াকৈ আপোনাৰ সিজি আছে লাহে লাহে। বেছি সময় নালাগে, ধুনীয়াকৈ বনাওক আৰু খাওক। এতিয়া আকৌ এবাৰ ঢাকন দিছে, ধুনীয়াকৈ লৰাই দিয়া হ'ল। ধুনীয়াকৈ সিজি গৈছে আৰু অকণমান সময় ৰাখিব লাগিব। অলপমান সময় ধৰি যাব। বৰ বেছি ধৰিলেও আপোনাৰ 10 মিনিট নালাগে আৰু 10 মিনিটৰ ভিতৰতে ধুনীয়াকৈ বনাই ৰাখি খাই দিয়ক। ধুনীয়া এটা গোন্ধ আহিছে কচুটোৰ, আপোনালোকে বনাই চালে নিজে গম পাব আৰু গোন্ধটো ধুনীয়াকৈ খাওঁ খাওঁ লাগিব। এতিয়া ধুনীয়াকৈ অকণমান পানী দিয়া যাব, যেতিয়া বস্তুটো সিজি ধুনীয়াকৈ যায়। সিজি গৈছে, পানীটো দিলে বেছি অলপমান আপোনাৰ পায়সৰ দৰে হৈ যাব। এতিয়া ধুনীয়াকৈ অলপ পানী দিয়া যাব, তেতিয়া পানী দি ধুনীয়াকৈ লৰাই ল'ম। সকলোবোৰ সিজি কিনি ধুনীয়া পায়সৰ দৰে হৈ যাব 4-5 বনালে। এতিয়া আৰু অলপ ঢাকন দি সিজিবলৈ দিয়া হয়। এতিয়া ধুনীয়াকৈ হৈ গৈছে কচুখিনি। এয়া চাব পাৰে আপোনালোকে কি ধুনীয়া সিজি গৈছে আৰু পায়সৰ দৰে। চাওকচোন, চৌদা খাৰ দিছিলে, এই খাৰ দিয়ে এতিয়া ধুনীয়াকৈ লৰাই ল'ম। তাত পূৰা গেলি গৈছে, সিজি গৈছে একদম। কচুটো ভাল আছিল, ধুনীয়াকৈ হৈ গৈছে। এতিয়া খাবৰ কাৰণে পূৰা সম্পূৰ্ণ হিচাপে ৰেডি হৈ গ'ল। এতিয়া আপোনাৰ ফাইনেল লুক একো দিব নালাগে,
এতিয়া ধুনীয়াকৈ হৈ গৈছে, খালে হৈ গ'ল। ৰেচিপিটো ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে ঘৰত বনাই সহজতে খাব পাৰে, সহজ পদ্ধতি। আপোনাৰ মান কচু, এইটো ডাঙৰ কচু আৰু এটা থাকে, সেইটো কচু নহয়, মান কচু বজাৰত পাবই। আপোনালোকে ঘৰত আনিব আৰু এনেদৰে বনাই খাই চাব, বহুত ভাল পাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু অন্য এটা ৰেচিপিত লগ পাম, আৰু সকলোৱে যদি ভালে ভালে থাকে সেই আশাৰে ধন্যবাদ। জয় অসম।